নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি এটা পনীৰৰ ৰেচিপি লৈ আহিলোঁ। পনীৰখিনি আজি মই বিলাহী দি বনালোঁ, আলু নিদিয়াকৈ। প্ৰথমে পনীৰখিনি তেলত ফ্ৰাই কৰি লৈ তাৰপিছত পিঁয়াজ এটা মই ধুনীয়াকৈ ভাজি লৈছোঁ। তাত বিলাহী দি দিলোঁ। বিলাহীখিনি দিয়াৰ পাছতে মই অকণমান আদা নহৰু, অকণমান হালধি, অকণমান জিৰা পাউডাৰ, অকণমান নিমখ, সোৱাদ অনুসৰি আৰু অকণমান ৰং জলকীয়া গুড়ি দি লৈ ভালকৈ পেষ্টখিনি ভাজি ল'লোঁ। বিলাহীখিনি ভাজি লোৱাৰ পাছতে পনীৰখিনি তাত মই এড কৰি দিলোঁ। দিয়াৰ পাছত ভালকৈ অকণমান আৰু ভাজিলোঁ। দি লৈ তাত অকণমান মই গৰম পানী দিছোঁ, কাৰণ অকণমানহে মই গ্ৰেভি কৰিম, বেছি পানী নকৰোঁ। দিয়াৰ পাছতে এয়া চব হৈয়ে গ'ল। এয়া মই ধনিয়া পাত দি দিলোঁ। এয়া মোৰ পনীৰ ৰেডি। গৰমে গৰমে ভাতৰ লগত বা ৰুটিৰ লগত খাই খুব ভাল লাগে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব।